নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ কস্তুৰী চুপ্ৰিয়া চেনেলটোলৈ। সময় হ'ল ৰাতিপুৱা একেবাৰে আৰু কস্তুৰীক থৈ আহিলোঁ মই। তাই ভাগৰ খুৰীয়েক হয় আৰু মোৰ দদাই শহুৰ হয়। দদাই শহুৰৰ ঘৰত থৈ আহিলোঁগৈ। তাই অহা দিনাৰ পৰা ইমানেই লগ লৈছে মানে খুৰীয়েকৰ, আহিবলৈ মনেই নকৰে ঘৰলৈ, খাবলৈও মন নকৰে। আনিবলৈ গ'লে তাই উল্টা খাই কান্দি দৌৰেহে উল্টাই। আৰু এয়া আমাৰ হ'ল ঘৰৰ দুই পাশৰ বাৰী হয়। ইয়াত তামোল পাণ আছে, কলগছো আছে লগতে। এই দুইফালে দুই চাইডে পাণ তামোল। কস্তুৰীক থ'বলৈ যোৱা কাৰণটো হ'ল তাই মানে পদূলি পাতটো দীঘল যে, তাই মানে ভাবে মানে সাপ চাপ ওলাব নেকি, সেইটো কাৰণে থৈ আহিবলৈ কয় আৰু থৈ আহিলোঁ মই তাইক। ইয়াৰ লগতে আমাৰ ঘৰত লাগি আছে অকণমানিকৈ বাগিচা এখন, ফুলৰ বাগিচা, যিখন মানে মোৰ বৰ ডাঙৰ জাজনী আৰু আমাৰ নবৌ বুলি কৈছোঁ আৰু তেখেতৰ ছোৱালী মানে অনুষ্কা, মোৰ ভতিজা হয়। তাই পাতিছে ধুনীয়াকৈ। বাগিচাখন দেখিবলৈ ধুনীয়া হৈছে বাৰু। ইয়াত বিভিন্ন ধৰণৰ ফুল আছে। ইয়াত থকা সৰহখিনি ফুলৰ নামেই মই নাজানো, সেইটো কাৰণে ফুলৰ নামবোৰ কৈ দিয়া নাই। দুই এজোপা জানো আৰু লগতে সেইখিনিও কৈ দিয়া নাই আৰু ধুনীয়াকৈ ফুলিছে যেতিয়া মই দেখুৱাই দিম ৰাতিপুৱা সময়ত। যেতিয়া চব ফুল মানে যিখিনি ফুলিবলগীয়া ফুলখিনি ধুনীয়াকৈ ফুলি আছে, দেখাই দিছোঁ এপাক। দেখিবলৈ একেবাৰে দুপৰ টেঙা জোপা নিচিনা, কিন্তু দুপৰ টেঙা নহয়। একেই ধৰণৰ গজা পদ্ধতিও এই পাতৰ পৰাই গজে। কাষতে এজোপা বৰ টেঙেচি প্ৰায় পাত চাত সম্পূৰ্ণ টেঙেচি দৰে, কিন্তু ৰংটো বেলেগ হয় আৰু চাইজটো ডাঙৰ। এইটো হ'ল আমাৰ কেকটাছ, অকণমানি কেকটাছটো। যেতিয়া ধুনীয়াকৈ চিজিলকৈ পাতিম বুলি কৈছে, পাতিলে বৰ ধুনীয়া লাগিব। দেখিবলৈ ধুনীয়া হৈছে বাৰু, যথেষ্টখিনি ধুনীয়া, কিন্তু যদি চিজিলকৈ ধুনীয়াকৈ পতা হয় তেতিয়া আৰু ধুনীয়া লাগিব। ফুলৰ লগতে আমাৰ মাছৰুম গজিছে, খোৱা মাছৰুমটো নহয়। আৰু এইখিনিতে আছে এজোপা মনি প্লাণ্ট, এইজোপা হ'ল গোলাপ, যিজোপা এতিয়াও ফুলি আছে, আৰু এইজোপা বাৰমাহে ফুলা গোলাপ হয়। আশা কৰিছোঁ সকলো ভালে আছে আৰু আমাৰো ভাল। শাৰদীয় দুৰ্গোৎসৱৰ সকলোলৈ থাকিল শুভেচ্ছা। এতিয়া টাইম হৈছে দুপৰীয়া 12। ভাবিছোঁ অকণমান চাহকৈ খাওঁ, লগতে আমাৰ খুৰী দদাই খুৰী আহি আছে, তেখেতকো দিওঁ অকণমান চাহ আৰু আমিও খাওঁ বুলি ভাবিছোঁ।
সেইকাৰণে আমি চাহৰ প্ৰস্তুতি চলাইছোঁ এতিয়া। আমাৰ চাহ ইয়াত আমি গাখীৰ দিম, গাখীৰ চাহ অকণমান খাওঁ আজি। ৰাতিপুৱাই আনি লাল চাহ খোৱা হয়, আৰু গৰু এনেকুৱা মানে পাছবেলা টাইমতেহে গাখীৰ দিয়ে বা দুপৰীয়া সময়তে দিয়ে, ৰাতিপুৱা সময়ত গাখীৰ নিদিয়ে। গাখীৰ চাহ খোৱা নহয় ৰাতিপুৱা সময়ত, এতিয়া সেইকাৰণে গাখীৰ চাহ অকণমান খাওঁ, যিহেতু গাখীৰ আমি গৰম কৰি থোৱা আছে গাখীৰ। আৰু এতিয়া আমাৰ চলিছে চাহৰ পৰ্ব। আমাৰ কস্তুৰীয়ে কি খাইছে ক'ব নোৱাৰো, ডোনাটছ কৈ আছে। আৰু আমি আহিলোঁ আজি ঘৰৰ পৰা ওলাই, যিহেতু পূজাৰ বতৰ। এয়া আমি আছোঁ ডাঙৰ নবৌৰ দোকানত। মানুহজন ডাঙৰ নবৌৰ মোৰ জা হয়, আৰু কাষতে আমাৰ দাদা হয়, দাদা দোকান এয়া মানুহজন দাদা, যিজন মানে সকলো ধৰণৰ ইলেক্ট্ৰনিক্সৰ বস্তু পোৱা হয়, মোবাইলৰ পৰা আদি কৰি সকলো ধৰণৰ বস্তু পোৱা হয়। আৰু ইয়াত ইলেক্ট্ৰনিক্স বস্তু ৰিপেয়াৰিং কৰা হয়। এইখনেই হ'ল দোকান, নগাবাটৰ মৌচুমী ইলেক্ট্ৰনিক্স। আৰু এই মানুহজনে চিম মেমৰিত কিবা গান চান ভৰাই হেৰি কৰি আছে। এইটো ৰাস্তা। গুড আফটাৰনুন কৈ দিয়া। আৰু কস্তুৰী মই তিনিজনীয়ে পূজা চাবলৈ আহিছোঁ ন, অনুষ্কা বাই লাষ্ট কৰিছোঁ বাইক নাচাই মুখখন খুৱাইছোঁ যে। আৰু কি ল'বা? গুড মৰ্ণিং নহয়, গুড ইভিনিং, গুড আফটাৰনুন কৈ দিয়া। গুড আফটাৰনুন। আমি কি ক'ব লাগিছোঁ এতিয়া কৈ দিয়া। আমি কি ক'ব লাগিছোঁ? পূজা চাবলৈ আহিছোঁ। তুমি কি দেখিলা পূজাত? কি দেখিলা? কি নাই দেখা নহয়, কি দেখিছা সেইটো কোৱা। এতিয়ালৈকে একো দেখা নাই নেকি? আমি এতিয়ালৈকে একো দেখাই নাই ন, আহি বহিয়ে আছোঁ হয় নাই পূজা চাবলৈ আহি। আমি বহি আছোঁ এতিয়া ন। এতিয়া আমি ওলাই আহিলোঁ এয়া পূজা চাবলৈ, আমাৰ তিনিজনী জা জোৱালি আৰু এয়া লগত ভতিজা। ভাবিলোঁ বস্তুবোৰ চাওঁ, অকণমান দোকান চোকানবোৰ ইফালে সিফালে ঘূৰি, আৰু লগতে কিবা এটা খাওঁ, যিহেতু দুপৰীয়া আমি চাহ খাই আহিছোঁ, অন্য একো খোৱা নাই। লগত ল'ৰা ছোৱালীকেইটাও আছে, আৰু এই কস্তুৰী দেউতাক আৰু আমাৰ সম্পদ। ক'ত আছে? কি খাম বোলা, ম'ম' নে কি এটা কৈ আছিলে। ম'ম' ক'ত নিম ক'ত কি খালে? কি আগত হ'বলৈ আছে? এতিয়া আমি পূজা চাই ঘূৰিলোঁ। এয়া সন্ধিয়া হৈছে, বেলি অকণমানকৈ বেলি পৰিলেগে, অকণমান আন্ধাৰো হৈছে, আৰু সকলোখিনি ঘূৰি আহিলোঁ এতিয়া। আগত হ'ব লাগে যে। বেবি আজাও, দগী পোৱালি, দগী অঁ লোৱা, এটা দাঙি লোৱা। ধুনু লাগিছেনে? লোৱা। ল'লেও কি কৈছা তুমি? এয়া হ'ল অনুষ্কা, তাই ঢোল বজাইছে। আৰু এইবাৰ আমাৰ ডাঙৰ ভতিজা জোনালী, তাই বজাইছে বুলি কোৱা শুনিছোঁ কলেজত। আমি পূজাস্থলীৰ পৰা আহি এয়া আমাৰ
মাজু দাদা ঘৰলৈ আহিলোঁ, মানুহজনৰ দাদা। আৰু এয়া আমাৰ মালিক হয়, মালিকে হাঁহৰ পাখি গুচাই আছে। আজি হাঁহ খোৱা হ'ব। হাঁহৰ পাখি গুচাই হ'ল এতিয়া। এয়া জুইত অকণমান পুৰিছে, যিবোৰ বাকিছে পুৰি শেষ হওক বুলি। আৰু মই এইফালে কাটিবলৈ লৈছোঁ আদা, নহৰু, পিঁয়াজ। কাষতে এয়া বিউটি হৈ আছে। আৰু এইফালে আমাৰ মালিকৰ হাঁহৰ পাখি পুৰি হ'লে আৰু প্ৰায় এতিয়া কাটিবলৈহে বাকী আছে আৰু। বিউটি ফেমিলি মানে এয়া পূৰা খোৱাত ব্যস্ত। চাই দিয়া অকণমান এইফালে। এয়া হ'ল কাঠখৰি চৌকা, এফালে হ'ল ভাত, আনফালে হ'ল মাংস, বাঁহ গাজৰ খৰিচা দিয়া বইল। মই বহি আছোঁ এতিয়া নবদৰ পাকঘৰত। আৰু পাকঘৰত এইফালে খানা বনাই আছে, বনি আছে। বইল মাংস, বইল হাঁহ, বইল এইফালে আমাৰ খানা খাব হৈ গ'ল আৰু গাড়ীটো মানে সৰু সৰু ল'ৰা ছোৱালীকেইটাক দি লোৱা হৈছে, যিহেতু আমাৰ খানা খোৱাত অকণমান দেৰি হ'ব। খানা বহুত টেষ্টি হৈছে। মই খাইছিলোঁ অকণমান, এডোখৰ খাই চাব দিছিলে। মই ভবাই নাই হ'লে হাঁহৰ মাংস যে ইমান টেষ্টি হ'ব পাৰে বইল কৰি, তাকো বাঁহ গাজৰ লগত। বহুত ভাল লাগিছে খাবলৈ। এতিয়া খানা চলি আছে, বইল হাঁহৰ মাংস বাঁহ গাজৰ সৈতে খৰিচা। আছে মস্তি লাগিছে বুলি কৈছে বাৰু মাংস ন? লাগিছেনে মস্তি? লাগিছে। অঁ, সম্বতে কেনেকুৱা পাইছা? একদম দেই। বাঁহ গাজ দিয়া হাঁহৰ মাংস যে ইমান টেষ্টি হ'ব ভবাই নাছিলোঁ। আৰু খাওঁতে মানে পাহৰি থাকিলোঁ ৰেকৰ্ডিং কৰিবলৈ। ইমানে ভাল লাগিল মানে খাই। মই ভাবিছোঁ পাৰিলে ময়ো বনাই চাম তেনেকৈ। মোৰ বাৰু বাঁহ গাজ আছে, খালি মোৰ দৰকাৰ হ'ব হাঁহৰ। আৰু লগতে দুখনমান ফটো এটেচ কৰি দিলোঁ, যিকেইখন মোৰ ভাল লাগিলে। এইখিনিতে আমাৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। আগলৈ আকৌ লগ পাম এটি নতুন ভিডিঅ' সৈতে।